নমস্কাৰ সকলোলৈকে পুৱাৰ প্ৰাতঃ সম্ভাষণ জ্ঞাপন কৰিছোঁ। পুৱাৰ উদিত সূৰুজৰ প্ৰতিটো কিৰণে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ আৰু আনন্দৰ বতৰা। ইয়াকে কামনা কৰি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ তাৎপৰ্য। আজি ছেপ্টেম্বৰ মাহৰ 7 তাৰিখ বৃহস্পতিবাৰ 2023 বৰ্ষ আৰু অসমীয়া লেখেৰে ভাদ মাহৰ 20 তাৰিখ 1945 হওক। আহিছোঁ আজিৰ দিনটোৰ তাৎপৰ্যলৈ। 1533 চনৰ আজিৰ দিনটোতেই ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ জন্ম হৈছিল। আজিৰ দিনটোৰ আন এটা বিশেষ তাৎপৰ্য যে 1956 চনৰ আজিৰ দিনটোতেই তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন হৈছিল। তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ বিষয়ে আমি ইতিমধ্যে সকলোৱে জ্ঞাত। এতিয়া আহিছোঁ আজিৰ দিনটোৰ শুভবাৰ্তালৈ। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে কৈছিল যে শিক্ষা হ'ল ডাঙৰ সম্পদ। শিক্ষা অকল আমাৰ নিজৰ উপকাৰ সাধন নকৰে, শিক্ষাই গোটেই সমাজৰ উন্নয়ন সাধন কৰে। আৰু এই শিক্ষাৰ বাবেই আমি মানুহ আন জীৱতকৈ জীৱশ্ৰেষ্ঠৰূপে পৰিগণিত হৈছোঁ। গতিকে শিক্ষা এটা জীৱনজোৰা প্ৰক্ৰিয়া, ইয়াৰ কোনো শেষ নাই। ধন্যবাদ।